Good morning, dear all. Ja Lifestyle. Welcome to my YouTube channel, Ja Lifestyle Assamese Saddam Technology. মই আজি আপোনালোকৰ আগত এটা নতুন খবৰ লৈ আহিছোঁ। খবৰটো এইটোৱেই যে আমি সকলোৱে জানো এটা নিউজ লেটাৰ আহিছে। সো নিউজ লেটাৰত আহিছে, হিন্দীত আহিছে, ইংলিছত আহিছে। তো কি আহিছে সেইটোতো আমি জনা নাছিলোঁ বা বহুতখিনি জানিছোঁ, কিছুমান আমি জনা নাছিলোঁ যিহেতু আমি ইংলিছ নাজানো বা ইমানখিনি অৰ্থ নাজানো। সো এই আমাৰ যেটো নিউজ লেটাৰ আহিছে, নিউজ লেটাৰখন মই আছামিছত লিখিছোঁ। সো ভুল হ'ব পাৰে, ইমানখিনি নাজানো। তো মই ভাবোঁ একবাৰ আপোনালোকে পঢ়াই শুনাই দিওঁ নেকি। তো নিউজ লেটাৰখন যদি শুনিব বিচাৰে ভিডিঅ'টো শেষলৈ চাই থাকিব। যে যা লাইফষ্টাইলৰ পৰা অদ্ভুত নতুন উদ্দীপনা সকলো যা লাইফষ্টাইলৰ সদস্যৰ বাবে এটি শুভ দিন। আমাৰ কিছু যুগান্তকাৰী খবৰ আছে যে 18 আগষ্ট অৰ্থাৎ 18 আগষ্ট বুধবাৰৰ পৰা আমি সকলোৱে অৰ্থাৎ আপুনি আকৌ যা লাইফষ্টাইল প্ৰগ্ৰামৰ পৰা অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যা লাইফষ্টাইলৰ আকৌ নৰ্ডিক অনুমোদন আৰু ইহাৰ একেলগে সহযোগ কৰি আপোনাৰ বাবে এটি উত্তেজনাপূৰ্ণ পেকেজ আনিছে, যেটো এমাজিং 50ৰ বাবে এইটো এটা আশ্চৰ্যপূৰ্ণ খবৰ। সো তাৰে কেইটামান চৰ্ত আছে। এই চৰ্তৰ তলত উল্লেখ কৰা আছে যে আপোনাৰ যা লাইফষ্টাইল একাউণ্টন সক্ৰিয়কৰণ হ'ব লাগিব, যেটো আপোনাক মাহেকীয়া 8টা যা লাইফষ্টাইল মেগাজিন এক্সেছ দিব। 2 নম্বৰটো হৈছে যে নিজৰ ভাৱে বা আপোনাৰ নেটৱৰ্কৰ কাৰোবাৰ কাৰণে যদি কৰে তেন্তে 1 PB ভাউচাৰ কৰিব। 3 নম্বৰ আছে যে ইহাই আপোনাক 5টা স্পন্সৰশ্বিপ দিব, যেটো আপোনাক বছৰে 5000 ইউৰো পৰ্যন্ত ইনকাম কৰিব পাৰিব। তাতে এইটো আপোনাৰ পেকেজ সিস্টেম হয়। তাৰে কেইটামান আৰু কথা আছে মনত ৰাখিব যে যা লাইফষ্টাইলৰ মেম্বাৰছৰ যিসকলে এই পেকেজ কিনিব সেইসকলে যা লাইফষ্টাইলৰ ৱেবছাইট দেখাৰ হিচাপত 60 স্তৰত তেখেতে কমিশ্যন পাব, মানে 7টা স্তৰত তেখেতে কমিশ্যন পাব। এই সোণালী সুযোগটো একমাত্ৰ সীমিত সময়ৰ বাবে থাকিব। আমি অহা সপ্তাহৰ সময়সীমাত আপোনালোকৰ সকলোকে আপডেট কৰিম। তো এই পেকেজৰ লগত মিলাই আজি বুধবাৰ আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'ল। বুধবাৰে আমাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু উত্তেজনাপূৰ্ণ খবৰ প্ৰকাশিত হ'ল 16 আগষ্টত, 18 আগষ্টত আৰু 20 আগষ্টত। সেইবাবে আপোনালোকে সমগ্ৰ অফিচিয়েল চেনেলত যোগাযোগ ৰাখিব। মানে কেতিয়া আমাৰ ৰিয়েল এডছ আহিব বা আমাৰ যেটো নিউজ লেটাৰ এখন আহিবলৈ আৰু এখন নিউজ লেটাৰ আহিবলৈ কথা আছে, এইটো আমি কেতিয়া আহিব এই কাৰণে আমি যিকোনো চেনেলত ইউটিউব চেনেল হোক, টেলিগ্ৰাম চেনেলত যিকোনো যোগাযোগ কৰি ৰাখিব। তো সৰ্বশেষত ইহাৰ খবৰ যে আমি ইহা প্লেটফৰ্মে দেখা বিজ্ঞাপনৰ কাৰণে টকা প্ৰদান কৰা হৈছে। এনেকুৱা আৰু বেছি সংখ্যক সদস্যসকলৰ পৰা শুনি আমি উৎসাহিত হৈছোঁ যে কোনোবাই ইহা যেটো বিজ্ঞাপন ত্যাগ কৰিছে বা যিসকলে ৰিয়েল এডছ পাইছে সেইসকলৰ কোৱাৰ মতে তেখেতে বৰ উৎসাহিত হৈছে। ইহা আমাক জনাইছে যে প্লেটফৰ্মে প্ৰতিদিন এটা ক্ৰমবৰ্ধমান প্ৰচাৰণযুক্ত হৈ আছে। যে ইহা ইহঁতক কৈছে এটা যে মানে প্লেটফৰ্মত প্ৰতিদিন ক্ৰমবৰ্ধন মানে বহুত মানুহে কিবা কিবি প্ৰচাৰণযুক্ত কিমান কথা কৈ আছে। ঠিক এইকেইদিনৰ ভিতৰত আৰম্ভ হ'ব পাৰে ৰিয়েল এডছ। যে ইহাই কৈছে এইকেইদিনৰ ভিতৰত আৰম্ভ হ'ব পাৰে ৰিয়েল এডছ, অৰ্থাৎ এইটো আগষ্ট মাহৰ শেষলৈকেও আৰম্ভ হ'ব পাৰে ৰিয়েল এডছখন। যে আহক আমি সকলোৱে আমাৰ সকলোৰ বাবে আৰ্থিক স্বাধীনতাৰ অভিন্ন লক্ষ্যৰ দিগে আগবাঢ়ি যাওঁ, যাতে আমি আমাৰ সপোন জীৱন যাপনৰ সুযোগ বক্ষণ কৰিব পাৰোঁ। তো এইখিনি কথা আমাক নিউজ লেটাৰত দিছিলে।
তো আকৌ কোৱা হৈছে নিউজ লেটাৰ এখন নতুন নিউজ লেটাৰখন আহিব এইকেইদিন ধৈৰ্য ধৰক আজি যেহেতু আজি শুক্ৰবাৰ তো যেহেতু নিউজ লেটাৰখন আহিব নিউজ লেটাৰখন অহাৰ লগে লগে আপোনালোকে নিশ্চয় গম পাব ইউটিউবত গম পাব টেলিগ্ৰামত গম পাব ফেচবুকত গম পাব তো সেইমতে আপোনালোকে নিজৰ কৰ্মটো কৰি ল'ব তো নিশ্চয় ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু যদি আপুনি মোৰ চেনেল নতুন আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটি ক্লিক কৰি অল নোটিফিকেশনটো অন কৰি ৰাখিব তেতিয়া মোৰ ভিডিঅ'বিলাক নিত পাই থাকিব থ্যাংক ইউ ফৰ ৱাচিং